কিমানমান বচনৰ ওপৰত যাতে আছে না সংস্কৃত ব্যাকৰণৰ আদৰ্শত অসমীয়া ব্যাকৰণৰ ৰূপ নিৰ্ণয় হ'লেও সংস্কৃতত চাৰিটা লিংগৰ ধাৰণা প্ৰকাশ কৰিছে পুলিংগ স্ত্ৰীলিংগ ক্লীবলিংগ উভয়লিংগ আৰু কেতিয়াবা একোটা শব্দয়ে পুলিংগ বুজায় স্ত্ৰীলিংগ বুজায় ক্লীবলিংগ বুজায় যেনে স্ত্ৰী শব্দটোৱে সেই একেটা শব্দই কেতিয়াবা কি বুজায় তিনিটা বুজায় পুলিংগ বুজাব পাৰে স্ত্ৰীলিংগ বুজায় আৰু ক্লীবলিংগ বুজায় কিন্তু এই ধাৰণাটো আমাৰ অসমীয়াত লোৱা নাই অসমীয়াত সদায় লিংগৰ ধাৰণাটো সদায় প্ৰাণীবাচক ক্ষেত্ৰত দুই প্ৰকাৰ অসমীয়াত সদায় দুই প্ৰকাৰৰ আমি লিংগৰ ধাৰণা পাওঁ যিটো প্ৰাণীবাচক ক্ষেত্ৰত পুলিংগ আৰু স্ত্ৰীলিংগ অৰ্থাৎ এই দুই প্ৰকাৰৰ আমি শব্দৰ ধাৰণাহে পাওঁ পুলিংগবাচক শব্দ আৰু স্ত্ৰীলিংগবাচক শব্দ এতিয়া আমি কেনেকৈ শব্দবিলাকক লিংগ নিৰ্ণয় কৰিব পাৰিম আমি সেই তিনিটা প্ৰণালী আছে মুখ্যতঃ তিনিটা প্ৰণালী প্ৰথম প্ৰণালীটো হৈছে শব্দৰ লিংগ নিৰ্ণয় কৰাৰ যে মূল শব্দটোৰ আগত মূল ৰূপ মানেতো গম পাইছোঁ আমি যি ৰূপৰ নিজস্ব অৰ্থ প্ৰকাশ কৰিব পৰা ক্ষমতা থাকিব তাকে মূল ৰূপ বা মুক্ত ৰূপ বুলি কয় সেই মুক্ত ৰূপটোৰ আগত মতা মাইকী শব্দ প্ৰয়োগ কৰি দিলেই শব্দৰ পাৰ্থক্য ওলাই পৰে অৰ্থাৎ পুলিংগ স্ত্ৰীলিংগ শব্দটোৰ ভিন্নতাটো ওলাই পৰে যেনে মতা কুকুৰ মাইকী এই দুটা শব্দ প্ৰয়োগ কৰি দিয়াৰ লগে লগে এইটোৰ মুক্ত ৰূপ আৰু এই মুক্ত ৰূপটোৰ কেতিয়াও পাৰ্থক্য নাই ইয়াক আমি কেতিয়াও কুকুৰ বুলি ক'লে তাক মতা মাইকী উভয় হয় কিন্তু ইয়াত শব্দ দুটা যোগ কৰি দিয়াৰ লগে লগে মতা কুকুৰ মাইকী কুকুৰ ইয়াৰ লিংগগত পাৰ্থক্য ওলাই পৰে 2 নম্বৰ ইয়াৰ পাছত আপোনালোকৰ দায়িত্বৰ এজন টিচাৰ আহিব গতিকে তেওঁ যিখিনি সময়ত মোক ল'ব দিছে ক্লাছটো সেইখিনি সময়লৈকে মই দৌৰা দৌৰি সেইকাৰণে কৰিছোঁ কাৰণ ডায়েটৰ টিচাৰজন আহিলে তেওঁ 2 ঘণ্টা পৰ্যন্ত সময় লৈ ল'ব স্ত্ৰী প্ৰত্যয় ব্যৱহাৰ কৰি 4টা এনেকুৱা প্ৰত্যয় আছে আমাৰ 4টা স্ত্ৰী প্ৰত্যয় অসমীয়া ভাষাত আছিল যে আমি কালি আলোচনা কৰিছিলোঁ ই অনি নি আৰু ৰি এই 4টা স্ত্ৰী প্ৰত্যয় যদি পুলিংগবাচক শব্দৰ পাছত মূল ৰূপৰ পাছত ব্যৱহাৰ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব স্ত্ৰীলিংগবাচক প্ৰত্যয় হিচাপত বা স্ত্ৰীলিংগবাচক শব্দ হিচাপে ব্যৱহাৰ হ'ব হয়নে কালি যে পাইছিলোঁ আমি স্ত্ৰীলিংগবাচক শব্দলৈ ৰূপান্তৰিত হ'ল কোনটো প্ৰয়োগ কৰি এইটো প্ৰয়োগ কৰি আৰু এইটো হৈছে এটা স্ত্ৰী প্ৰত্যয় অসমীয়া ভাষাত আৰু এই 4টা প্ৰত্যয় ব্যৱহাৰ কৰি দিয়াৰ লগে লগে পুলিংগবাচক শব্দৰ পিছত সেই শব্দটোৰ শ্ৰেণী পৰিৱৰ্তন হয় স্ত্ৰীলিংগবাচক শব্দলৈ ৰূপান্তৰিত হয় আৰু এইটো এটা লিংগ নিৰ্ণয় প্ৰণালী সুকীয়া বা বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰি আমি সদায় বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰি আমি শব্দৰ ভিন্নতা প্ৰকাশ কৰোঁ পুলিংগ স্ত্ৰীলিংগৰ পাৰ্থক্য প্ৰকাশ কৰোঁ যেনে আব্বা আম্মা আমি কওঁনে ককা আইতা দাদা নবৌ আমি এইবিলাক যে কওঁ সেইবিলাক হৈছে আমাৰ সুকীয়া শব্দ প্ৰয়োগ কৰি সুকীয়া শব্দ প্ৰয়োগ কৰিও বা বেলেগ বেলেগ শব্দ প্ৰয়োগ কৰি আমাৰ কি কৰা হয় যে লিংগগত পাৰ্থক্য প্ৰকাশ কৰা হয় শব্দৰ ভিন্নতাটো প্ৰকাশ কৰা হয় এইটো এটা লিংগ নিৰ্ণয় প্ৰণালী আৰু এটা আছে আপোনাৰ খুব চাবত যে নিৰ্দিষ্টতাবাচক প্ৰত্যয় কিছুমান ব্যৱহাৰ কৰি কিছুমান বচা নিৰ্দিষ্টতাবাচক প্ৰত্যয় ব্যৱহাৰ কৰিও আমি কি কৰিব পাৰোঁ যে শব্দৰ শ্ৰেণীৰ ভিন্নতাটো প্ৰকাশ কৰিব পাৰোঁ শব্দৰ পাৰ্থক্যটো প্ৰকাশ কৰিব পাৰোঁ যেনে ল'ৰাজন ছোৱালীজনী হয়নে এই যে জন এইকেইটা এনেকুৱা নিৰ্দিষ্টবাচক ৰূপ যাৰ জৰিয়তে আমাৰ লিংগগত পাৰ্থক্য বা
শব্দৰ ভিন্নতাটো প্ৰকাশ কৰা হয় আৰু এইকেইটাই আছিল আমাৰ লিংগ নিৰ্ণয়ৰ প্ৰণালী আৰু ইয়াত এটা বস্তুৱে চাব যে কেতিয়াবা এনেকুৱা কিছুমান শব্দ আছে য'ত সংস্কৃতত কেতিয়াবা কি হয় যে বিশেষণ শব্দটোৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ কৰ্তাটোৰ পৰিৱৰ্তনৰ লগে লগে বিশেষণীয় শব্দটোৰ পৰিৱৰ্তন ঘটে যেনে সুন্দৰ বালক সুন্দৰী বালিকা কিন্তু অসমীয়াত কি হয় ৰূপক কৰ ৰূপহী নহয় এইটো যদি কৰো আমি ইয়াত কিন্তু কি হয় যে কেতিয়াবা কৰ্তাটোৰ পৰিৱৰ্তনৰ লগে লগেও বিশেষণীয় ৰূপটোৰ কেতিয়াও পৰিৱৰ্তন নহয় কেতিয়াবা নহয় অসমীয়াত আৰু কেতিয়াবা হয় কিন্তু সংস্কৃতত কি হয় কৰ্তাৰ পৰিৱৰ্তনৰ লগে লগে লিংগৰ পৰিৱৰ্তনৰ লগে লগে বিশেষণীয় ৰূপটোৰ পৰিৱৰ্তন ঘটে কিন্তু অসমীয়াত কেতিয়াবা পৰিৱৰ্তন হয় আৰু কেতিয়াবা নহয় যেনে ৰূপক কোৱা ৰূপহী কুঁৱৰী তাত হয় সুন্দৰ বালক এইটোৰ যদি আমি তৰ্জমা কৰিব লাগে ভাঙনি কৰিলে ইয়াত কিন্তু নহয় কেতিয়াবা অৰ্থাৎ অসমীয়া ভাষাত সংস্কৃতৰ আদৰ্শত লিংগ নিৰ্ণয় হ'লেও সংস্কৃতৰ বহু নিয়মবিলাক ইয়াত ৰক্ষিত হয় আৰু সেইকাৰণে অসমীয়া ভাষাত লিংগ হৈছে আংশিক ব্যাকৰণ সেইটো প্ৰশ্নৰ ওপৰত থাকিব পাৰি যে অসমীয়া ভাষাত লিংগ ব্যাকৰণগত বিষয় হয়নে নহয় তাত আংশিক পূৰ্ণাংগ থাকিব আৰু আংশিক ব্যাকৰণগত বিষয় কাৰণ সংস্কৃতত সদায় কি হয় যে লিংগটোৰ পৰিৱৰ্তনৰ লগে লগে কৰ্তাৰ পৰিৱৰ্তনৰ লগে লগে বিশেষণীয় ৰূপটোৰ পৰিৱৰ্তন ঘটে কিন্তু অসমীয়া ভাষাত কেতিয়াবা পৰিৱৰ্তন হয় আৰু বিশেষণীয় ৰূপটোৰ আৰু কেতিয়াবা নহয় ৰূপক কোৱা ৰূপহী কৰি তাত হয় কিন্তু ধুনীয়া ল'ৰা ধুনীয়া ছোৱালী ইয়াত নহয় কেতিয়াবা হয় কেতিয়াবা নহয় আৰু সেইকাৰণে অসমীয়া ভাষাত ব্যাকৰণগত বিষয় হিচাপত লিংগ হৈছে আংশিকভাৱে পৰিৱৰ্তন হয় না সংস্কৃতৰ বচনৰ আদৰ্শত অসমীয়া ভাষাত বচন নিৰ্ণয় হৈছে সংস্কৃতত বচন হৈছে তিনিটা একবচন দ্বিবচন আৰু বহুবচন যেনে নৰ এজন মানুহ দুজন মানুহ বহু মানুহ বহুত মানুহ বুজাইছে এজন দুজন তিনিজন নৰ নৰু নৰা ইয়াত নৰু মানে দুজন মানুহৰ কথা বুজাইছে দ্বিবচন যিহেতু কিন্তু অসমীয়া ভাষাত সদায় বচন হৈছে দুই প্ৰকাৰ এটাতকৈ বেছি হ'লে তাক আমি কি বুলি ধৰি লওঁ বহুবচন একবচন আৰু বহুবচনহে পাওঁ তেনেহ'লে একবচনৰ পৰা বহুবচন আমি কেনেকৈ কৰিব পাৰোঁ কেইটামান প্ৰণালী আছে এটাতকৈ বেছি হ'লে এটা হ'লে একবচন আৰু এটাতকৈ যদি দুটা হয় তেতিয়াহ'লে অসমীয়া ভাষাত তাক বহুবচন বুলি ধৰা হয় কেনেকৈ কৰিব পাৰোঁ একবচনৰ পৰা বহুবচন কৰি বিশেষণীয় ৰূপটোক দুবাৰ ব্যৱহাৰ কৰি বিশেষণীয় ৰূপটোক বিশেষণটো দুবাৰ ব্যৱহাৰ কৰি একবচনৰ পৰা বহুবচন কৰিব পাৰি বিশেষণীয় ৰূপটো যেনে সৰু মাছ বুলিতো কোৱা নাই সৰু সৰু মাছ ইয়াত বহুত মাছৰ কথা কৈছে নে অলপ মাছৰ কথা কৈছে বহু মাছৰ কথা কৈছে একবচনৰ পৰা এই দুটা ৰূপৰ মাজতে বিশেষণীয় ৰূপটোক বিশেষণটোক যদি দুবাৰ প্ৰয়োগ কৰি দিয়া যায় দ্বিতীয় ৰূপত প্ৰয়োগ কৰি দিয়া যায় তেতিয়াহ'লে সি বহুবচনলৈ ৰূপান্তৰিত মূল ৰূপৰ আগত দুইৰ পৰা অন্যান্য সংখ্যাবোৰ ব্যৱহাৰ কৰি এক বুজালেতো একবচন হয় দুইৰ পৰা বাকী সংখ্যাবোৰ ব্যৱহাৰ কৰিলে সি বহুবচনলৈ ৰূপান্তৰিত হয় দুজন মানুহ তিনিটা পদ দুইৰ পৰা বাকী সংখ্যাবোৰ ব্যৱহাৰ কৰি একবচনৰ পৰা বহুবচন বুজোৱা হয় একক বাদ দি বাকী সংখ্যাকেইটা ব্যৱহাৰ কৰি 2 3 4 যি ব্যৱহাৰ কৰি দিয়ক তেতিয়া আমাৰ বহুবচন ৰূপ হিচাপে ব্যৱহাৰ হয়
আৰু এটা আছে যে বহুবচন বোধক প্ৰত্যয় কিছুমান ব্যৱহাৰ কৰি বহুবচন বোধক প্ৰত্যয় আপোনাৰ মনত আছেনে কওকচোন দুটা থেংক ইউ বহুবচন বোধক ৰূপবিলাক মূল ৰূপৰ পিছত ব্যৱহাৰ কৰিও কি কৰিব পাৰি একবচন বাচক শব্দ বহুবচনলৈ ৰূপান্তৰিত কৰিব পাৰি আৰু এইটোৱে হৈছিল আমাৰ বচন নিৰ্ণয়ৰ প্ৰক্ৰিয়া একবচনৰ পৰা কি ধৰণে বহুবচন কৰিব পাৰি মনত ৰাখিবা অসমীয়া ভাষাত প্ৰাণীবাচক শব্দত সদায় দুটা বচন পোৱা যায় একবচন আৰু বহুবচন সংস্কৃতত বচনৰ সংখ্যা হৈছে তিনিটা একবচন দ্বিবচন আৰু বহুবচন কিন্তু অসমীয়া ভাষাত এটাতকৈ বেছি হ'লে তাক আমি দ্বিবচন বুলি নধৰি বহুবচন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু বহুবচন বুজা তিনিটা প্ৰণালী আছে এটা হৈছে অনিৰ্দিষ্টবাচক প্ৰত্যয় বা বহুত্ববাচক শব্দবিলাক প্ৰয়োগ কৰি অনিৰ্দিষ্টবাচক ৰূপবিলাক মূল ৰূপৰ পাছত প্ৰয়োগ কৰিও কেতিয়াবা বহুবচন বুজা হয় বিশেষণ শব্দটোক দুবাৰ ব্যৱহাৰ কৰিও দুবাৰ ব্যৱহাৰ কৰিও আপুনি কি কৰিব পাৰে বহুবচন বুজাব পাৰে আৰু কি কৰিব পাৰি এটা একক বাদ দি বাকী সংখ্যাবাচক শব্দবিলাক মূল ৰূপৰ আগত প্ৰয়োগ কৰিও কি কৰিব পাৰি বহুবচন বুজাব পাৰি আৰু গ্ৰামাৰ কি আছে নট্যবিধি সত্যবিধি কেনেকে দন্ত্যনটো মূৰ্ধন্য হয় আৰু কেনেকে আমাৰ মূৰ্ধন্য হয় নট্যবিধি সত্যবিধিৰ বিশেষ জটিলতা ইমান নাথাকে কাৰণ তাত আপোনালোকে এটা বস্তু চাব এটা উদাহৰণ দিলে সেইটো কি বিধিত হৈছে সেইটো সুধিব মাত্ৰ তাত দুটামান বা তিনিটামান প্ৰণালী মুখস্থ কৰি থৈ দিব কেনেকে দন্ত্যন মূৰ্ধন্য হয় আৰু কেনেকে মূৰ্ধন্য হয় সেই তাত তিনিটামান প্ৰণালী মুখস্থ কৰি থৈ দিলে হ'ল আৰু তাত জটিলতা নাথাকে এটা প্ৰশ্ন থাকিব নট্যবিধি সত্যবিধি এটা প্ৰশ্ন থাকিব তাৰপিছত আকৌ চাওক দিম বাৰু আকৌ কওকচোন মূল সাহিত্যিক কেইজনৰ আপোনালোকে মূল সাহিত্যিক লাষ্ট ইউনিটটোত যিবিলাক আছে আপোনালোকে এটা বস্তু চাব তাত অজস্ৰ প্ৰশ্ন সেই ইউনিটৰ পৰা আহিব লাষ্ট ইউনিটটোৰ পৰা আপোনালোকে যে শংকৰদেৱ মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱা ভৱেন্দ্ৰনাথ শইকীয়া নিৰ্মল প্ৰভাৱ বৰদলৈ হেমচন্দ্ৰ বৰুৱা আধুনিক যুগৰ মধ্য যুগৰ সেনেকে ঠিক আছে হেম বৰুৱা তাৰ আটাইবোৰ প্ৰশ্ন আমাৰ অধিকাংশ প্ৰশ্ন আপোনালোকে চাব লাগিব সেই লাষ্ট ইউনিটটোৰ পৰা কাৰণ তাত শংকৰদেৱৰ ওপৰত অজস্ৰ প্ৰশ্ন থাকিব মাধৱদেৱৰ ওপৰত বহুত প্ৰশ্ন থাকিব কাৰণ শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম নাটক এটা বৰগীত প্ৰথম নাটক সিংহযাত্ৰা আমাৰ যিটো কৈছে সেইটোৱে যে তেওঁ কৈছে যে প্ৰথম আচলতে চিহ্নযাত্ৰা নাটক বুলি কোৱা হৈছে যিটো শংকৰদেৱৰ আচলতে চিহ্নযাত্ৰা এখন স্মাৰক আকাৰত থকা নাটক পাণ্ডুলিপি আকাৰত থকা নাটক নহয় সেইখন তুলিকাবতত এনেকৈ কেইটামান অঁকা ছবিৰ সমষ্টিহে আৰু যিটো অনাখৰি জনসাধাৰণক কি কৰিছিল যে সেই ছবিবিলাকৰ মাধ্যমেদি নাটকীয় আমোদ দিবৰ কাৰণে প্ৰয়াস কৰিছিল আৰু এখেতে যিটো কৈছে এইবোৰ ঠিকেই কৈছে নাটকটো ঠিকেই আছে যে সম্পূৰ্ণ পাণ্ডুলিপি আকাৰত থকা নাটকখনেই হৈছে পত্নীপ্ৰসাদ যিখন ভাগৱত আৰু হৰিবংশৰ আধাৰত গুৰুজনাই প্ৰথম ৰচনা কৰিছিল আৰু সেই নাটকবিলাকৰ মূলটো আছিল কি যে সংস্কৃত নাটক স্থানীয় আমাৰ লোকনাট্য অনুষ্ঠান পুতলা নাচ আৰু ওজাপালি
আৰু মধ্য ভাৰতীয় কিছুমান অনুষ্ঠানৰ সমিলমিলত তেওঁ কি কৰিছিল অসমত নাট্য উন্নয়নৰ জন্ম দিছিল শংকৰদেৱে আৰু মহাপুৰুষ শংকৰদেৱৰ যি 6খন নাটক আছে পত্নীপ্ৰসাদ পাৰিজাত হৰণ ৰুক্মিণী হৰণ ৰাম বিজয় কালীয় কেলিগোপাল এই 6খন নাটকৰ ভিতৰত আমি এটা বস্তু চাব লাগিব যে 5খন হৈছে তেওঁ ভাগৱত আৰু হৰিবংশৰ আধাৰত তেওঁ ৰচনা কৰিছিল আৰু তেওঁৰ আটাইতকৈ সৰ্বশেষ নাটকখন ৰাম বিজয় যিখন সীতা স্বয়ম্বৰ বুলি কোৱা হৈছে সীতাক কেনেকৈ ৰামচন্দ্ৰই লাভ কৰিছিল হৰধনু ভংগ কৰি তাৰ কাহিনীৰ আধাৰত সেই নাটকখন ৰচনা কৰিছে আৰু সেই নাটকখনেই আছিলে একমাত্ৰ ৰামায়ণৰ কাহিনীৰ আধাৰত ৰচনা কৰা নাটক সেইটোৰ ওপৰত ডাটা থাকিব পাৰে আপোনালোকৰ যে একমাত্ৰ বাকীখনটো ভাগৱত আৰু হৰিবংশৰ আধাৰত একমাত্ৰ ৰামায়ণৰ আধাৰত ৰচিত হোৱা নাটকখনেই হৈছে ৰাম বিজয় আৰু সেইখনেই হৈছে গুৰুজনাৰ অতি শেষ নাটক প্ৰথম কাব্যখন আহিব পাৰে প্ৰথম কাব্য যে শংকৰদেৱৰ প্ৰথম কাব্যখন থেংক ইউ সেইখনৰ ওপৰত থাকিব ডাটা হৰিচন্দ্ৰ উপাখ্যান সেইটো মনত ৰাখিব আপোনালোকে যে প্ৰথম কাব্যখনৰ নাম তাৰপিছত প্ৰথমটো বৰগীত এখেতে আমাৰ যিটো কৈছে এলিজে যিটো কৈছে আমাৰ প্ৰথমটো বৰগীত আমাৰ সেইটো হৈছে বৰগীত সেইটো ক'ত ৰচনা কৰিছিল তেখেতে থেংক ইউ ডাটা অলপ আছে তেখেত আপুনি টিচাৰ হয় থেংক ইউ ঠিক আছে যে মন মেৰি ৰামৰ চৰণী লাগিব সেইটোৱে হৈছে আমাৰ প্ৰথমটো বৰগীত আৰু বদৰিকা শ্ৰমত থাকোঁতে তেওঁ সেইটো প্ৰথম বৰগীতটি ৰচনা কৰিছে মন মেৰি ৰামৰ চৰণী লাগিব এইটো তাৰ ভিতৰত আকৌ ডাটা চাব লগা আছে যে শংকৰদেৱৰ বৰগীতৰ সংখ্যা কিমান মহাপুৰুষ শংকৰদেৱৰ বৰগীতৰ সংখ্যা কিমান 240টা আছে না ঠিক আছে মেমে যিটো কৈছে আমি সেইটো ধৰি ক'ব লাগিব যে প্ৰথম কথাগুৰু চৰিত নামৰ এখন চৰিত পুথিত যিখন উপেন্দ্ৰ চন্দ্ৰ লেখাৰুচাৰে প্ৰথম সম্পাদনা কৰিছিল আৰু পৰৱৰ্তী সময়ত মহেশ্বৰ নেওগদেৱৰ সম্পাদনাত যিখন ওলাইছিল 9জনা গুৰুৰ জীৱন কাহিনী সমৃদ্ধ যিখন আটাইতকৈ ডাঙৰ চৰিত পুথি বৃহৎ আকাৰৰ গদ্যকান্তি চৰিত পুথি অষ্টম শতিকাৰ সেইখনৰ ওপৰত ডাটা থাকিব আপোনালোকৰ অষ্টম শতিকাৰ আটাইতকৈ বৃহৎ কলেবৰৰ এখন জীৱন চৰিত পুথি কথাগুৰু চৰিতত এষাৰ কথা আছিল যে গুৰুজনাই 12 কুৰি বৰগীত ৰচনা কৰা বুলি উল্লেখ আছে কিন্তু দৰাচলতে কমলাবায়ন নামৰ এজন ভকতে সেইবিলাক আওৰাবলৈ নিছিল কাৰণ যেতিয়া গুৰুৰ কিবা লেখা হয় তেতিয়া নিশ্চয় তেওঁ সেই বস্তুবোৰ পঢ়িবলৈ নিবই স্বাভাৱিক কথা আৰু এদিন তেনেকুৱা আপোনালোকে গম পায় এতিয়া যে বনজুই যেতিয়া অতিপাত খৰাং হয় তেতিয়া বনজুই লাগে কেলিফৰ্ণিয়া নিউ জাৰ্চি এইবিলাকত যেনেকৈ পশ্চিমীয়া দেশবিলাকত যেনেকৈ সিদিনা আপোনাক গম পায় যে গম পাইছেনে আমাজন মানে বনাঞ্চলৰ পৰা ধ্বংস উঠি গৈছে বনজুই লাগি ঠিক তেনেকৈ আমাৰ কি হৈছিল যে বনজুইত কমলাবায়নৰ যিটো বহা বুলি কয় বাহা বুলি যিটো কয় আমাৰ ঘৰবিলাকক তেওঁলোকে বাহা বুলি কৈছিল সেই বাহা এটা সময়ত তেওঁৰ পুৰি ভস্মীভূত হৈছিল আৰু তেওঁৰ পাণ্ডুলিপি সাঁচিপাতত লিখা সেই পাণ্ডুলিপিটো নষ্ট হৈ গৈছিল এটা সময়ত ভকতসকলৰ মুখত পৰৱৰ্তী সময়ত ৰৈ যোৱা বৰগীতৰ সংখ্যা আছিল 34 আৰু এতিয়ালৈকে আমি প্ৰামাণিকভাৱে মহাপুৰুষ শংকৰদেৱৰ বৰগীতৰ সংখ্যা 34 বুলি ধৰিছোঁ আৰু পৰৱৰ্তী সময়ত সেই কথাগুৰু চৰিতখনতে এটা কথা উল্লেখ আছে যে মাধৱদেৱক মাতি আনিছিলে এনেকৈ যে বোলে বৰাৰপো গীতখানি কৰিলোঁ পুৰিলে গীত কিছু কৰা আমি নকৰোঁ আৰু তেনেকৈ কৈছিল বৰাৰপো বুলি মাধৱদেৱক কৈছে সেইটো এটা পইণ্ট গতিকে তাৰপিছত মাতি আনি তাৰপিছত তেওঁ পুনৰ গীত ৰচনা কৰিবলৈ ক'লে আৰু পৰৱৰ্তী সময়ত মাধৱদেৱে ৰচনা কৰা গীতৰ সংখ্যা হৈছে 157 অৰ্থাৎ এতিয়ালৈকে প্ৰামাণিকভাৱে তৰ্কাতীতভাৱে আমি কোৱা গীতৰ সংখ্যা হৈছে 191 বৰগীত বুলি ক'লে 191 শংকৰদেৱৰ হৈছে 34 মাধৱদেৱৰ হৈছে 157 191 হৈছে এতিয়ালৈকে তৰ্কাতীত বা যুক্তিপূৰ্ণ এটা মত যে যিটো সংখ্যাক আমি বৰগীত বুলি কওঁ পৰৱৰ্তী সময়ত ৰামচৰণ ঠাকুৰ গোপালতা তাৰপিছত দৈতাৰী ঠাকুৰ তেওঁলোকক গীত ৰচনা কৰিলে পৰৱৰ্তী সময়ত শংকৰোত্তৰ যুগত বহুত গীত ৰচনা কৰিলে কিন্তু সেইখিনিক আমি বৰগীত বুলি নকওঁ সেইখিনি কেৱল গীত বৰগীত মানে যে যেতিয়া আমি কাৰোবাক মান্যতা দিওঁ কাৰোবাক সন্মান দিওঁ যেনে দেউতাহঁতক বৰবিয়াত বহিবলৈ দিছিলোঁ এটা সময়ত বৰ কাঁহীত খাবলৈ দিওঁ ঠিক তেনেকৈ গুৰু দুজনাৰ গীতখিনিকো খুব মান্যতা দিয়াৰ কাৰণে আগত সেই গীতৰ আগত বৰ শব্দটো প্ৰয়োগ কৰাৰ কাৰণে সেই গীতৰ নামটো বৰগীত হৈ গ'ল হয়নে আৰু সেই গীতক কোনে কি মন্তব্য দিছে আপোনালোকে সেইটো চাব যে বাণীকান্ত কাকতে তাক নবুল নাম্বাৰ্ছ বুলি কৈছে হয়নে দেৱেন্দ্ৰনাথ বৈজবৰুৱাই তাক কি বুলি কৈছে হলি চং বুলি কৈছে তাৰপিছত কালিৰাম মেধিয়ে তাক কি বুলি কৈছে সেইকেইটা মতৰ ওপৰত এটা থাকিব কালিৰাম মেধিয়ে নবুল নাম্বাৰ্ছ বুলি কৈছে বাণীকান্ত কাকতে সেই মতটোৰ ওপৰত চাই থ'ব আপুনি নবুল নাম্বাৰ্ছ কোনে আখ্যা দিছে বাণীকান্ত কাকতে
বৰগীতক বুলি কৈছে তেনেহ'লে আমাৰ আকৌ তাত ডাটা থাকিব কি যে অসমীয়া সাহিত্যত বৰগীতৰ কেইটা শ্ৰেণী পোৱা যায় যে বৰগীতৰ শংকৰদেৱৰ যিহেতু কথা শংকৰদেৱৰ ওপৰত প্ৰায় ৩-৪টা কুৱেশ্যন থাকিব শংকৰদেৱৰ অসমীয়া সাহিত্যত যি 191 বৰগীত আছে সেই বৰগীতৰ প্ৰধান শ্ৰেণী হৈছে 6টা লীলা বিৰহ বিৰক্তি পৰমথ চৌৰ আৰু চাটুৰি এই 6টা বিষয়ৰ বৰগীত আমি গোটেই বৈষ্ণৱ সাহিত্যত পাওঁ বৰগীতৰ সংখ্যা হৈছে 6টা লীলা বিৰহ বিৰক্তি পৰমাৰ্থ চৌৰ আৰু চাটুৰি তাৰে ভিতৰত লীলা বিষয়ক বৰগীত হৈছে কেইটা লীলা বিষয়ক বৰগীত হৈছে আমাৰ 4টা জাগৰণ চলন খেলন আৰু নৃত্য প্ৰধান আমাৰ বৰগীতৰ সংখ্যা হৈছে 6টা লীলা বিৰহ বিৰক্তি পৰমাৰ্থ চৌৰ আৰু চাটুৰি আৰু তাৰে ভিতৰত লীলা বিষয়ক বৰগীত হৈছে 4টা জাগৰণ চলন খেলন আৰু নৃত্য প্ৰধান এইখিনি হৈছে শংকৰদেৱৰ ওপৰত ডাটা এতিয়া আমি অলপমান মাধৱদেৱৰ ওপৰত যাম শংকৰদেৱৰ ওপৰত চাব লগা ডাটা এইকেইটা যে শংকৰদেৱৰ প্ৰথমখন নাটক কি ৰামায়ণৰ আধাৰত ৰচনা কৰা নাটকখনৰ নাম কি শংকৰদেৱৰ প্ৰথমটো বৰগীতৰ নাম উল্লেখ কৰা নামটো আহিব ক'ত ৰচনা কৰিছিল তাৰপিছত প্ৰথমখন কাব্য আহিব সেইটোৰ ওপৰত ডাটাটো চাব লাগিব প্ৰথমখন কাব্য শংকৰ হৰিচন্দ্ৰ উপাখ্যান সেইখনৰ ওপৰত চাব লাগিব তাৰপিছত আকৌ এনেকৈ থাকিব পাৰে যে ৰামায়ণৰ আধাৰত ৰচনা কৰা প্ৰথম গুৰুজনাৰ প্ৰথম শেষ নাটকখনৰ নাম কি সেইটোৰ ওপৰত থাকিব পাৰে আৰু তাত বৰ জটিলতা নাথাকে বৰ জটিল নাহে আৰু এটা থাকিব পাৰে যে কীৰ্তনত কিমানটা অধ্যায় আছে কীৰ্তন যিহেতু গুৰুজনাৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি তাত থকা অধ্যায়ৰ সংখ্যা কিমান মনত 27 কীৰ্তনত থকা অধ্যায়ৰ সংখ্যা হৈছে যদি আমি চতুৰ্বিংশতি অৱতাৰ বৰ্ণনটো হৈছে প্ৰথমটো অধ্যায় আৰু একেবাৰে শেষ অধ্যায়টো হৈছে ভিগুৰ অগ্নি পৰীক্ষা গতিকে কীৰ্তনত থকা অধ্যায়ৰ সংখ্যা হৈছে 27 সেইটো চাব লাগিব 27 প্ৰথমটো অধ্যায়ৰ নাম হৈছে চতুৰ্বিংশতি অৱতাৰ বৰ্ণন শেষ অধ্যায়টোৰ নাম হৈছে ভিগুৰ অগ্নি পৰীক্ষা আৰু শংকৰদেৱৰ যদি কীৰ্তিস্তম্ভমূলক গ্ৰন্থখন আহে তাত কেইবাখনো নাম দিব পাৰে কীৰ্তন দশম ৰুক্মিণী হৰণ পাৰিজাত হৰণ সেইটো চাব লাগিব নাটকীয় কৃতিৰ ফালৰ পৰা তেওঁৰ সৰ্বশ্ৰেষ্ঠ নাটকখন কোনখন আৰু কলেবৰৰ পৰা বৃহৎ কলেবৰৰ নাটক কোনখন শংকৰদেৱৰ সেই দুটা ডাটা মনত ৰাখিব লাগিব যে তেওঁৰ নাট্য কৃতিৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ নাটকখনেই হৈছে পাৰিজাত হৰণ আৰু নাটকৰ পৰিসৰৰ ভিতৰত ডাঙৰ নাটকখনেই হৈছে ৰুক্মিণী হৰণ সেই দুটা ডাটা মনত ৰাখিব ডাঙৰ নাটকখন হৈছে ৰুক্মিণী হৰণ আৰু নাটকীয় সাহিত্যৰ ফালৰ পৰা যদি মৰ্যাদাপূৰ্ণ নাটকখন হৈছে পাৰিজাত হৰণ এতিয়া আমি চাওঁ মাধৱদেৱৰ ওপৰত যে শংকৰদেৱৰ যিটো প্ৰিয়তম শিষ্য মাধৱদেৱে কি কৰিছিল শংকৰদেৱৰ আদৰ্শ অনুসৰণ কৰি পুনৰ 5খন নাটক তেওঁ ৰচনা কৰিলে চৌধুৰা পিম্পৰা গছা ভূমিলুতা ভজন বিহাৰ আৰু অৰ্জুন ভঞ্জন আৰু তাৰ ভিতৰত আমি 4খন যদি বাদ দিওঁ তেনেহ'লে অৰ্জুন ভঞ্জন নাটকখনেই হৈছে তেওঁৰ সৰ্বশ্ৰেষ্ঠ নাটকীয় কৃতি অৰ্জুন ভঞ্জনকেই তেওঁৰ কি বুলি কোৱা হৈছে শ্ৰেষ্ঠ নাটক বুলি কোৱা হৈছে বাকী এইখন ঝুমুৰা বুলি কোৱা হয় মাধৱদেৱৰ নাটক বুলি হৈছে ঝুমুৰা 4খন হৈছে ঝুমুৰা আৰু অৰ্জুন ভঞ্জনক আমি অলপমান তাত নাটকীয় কৃতি দেখিবলৈ পাওঁ কিয় নাটকীয় কৃতি দেখিবলৈ পাওঁ কাৰণ এখন নাটকত সদায় 5টা স্তৰ থাকে মুখ প্ৰতিমুখ গৰ্ভ অৱমৰ্চা নিৰ্বহন এই 5টা স্তৰ আমাৰ ক'ত আছে অৰ্জুন ভঞ্জন নাটকত পোৱা যায় মুখ প্ৰতিমুখ গৰ্ভ অৱমৰ্চা নিৰ্বহন সেই 5টাত আছে মাধৱদেৱৰ বৰগীতৰ সংখ্যা যদি ধৰি লওঁ তেনেহ'লে মাধৱদেৱৰ বৰগীতত আকৌ এটা বস্তু চাব লাগিব যে কেতিয়াবা সুধিব পাৰে যে মাধৱদেৱৰ নাটকত নান্দী শ্লোক আছেনে নাই নান্দী শ্লোক মানে যে এখন যেতিয়া চিনেমা আৰম্ভ হয় আপোনালোকে চাব যে এটা ধৰ্মীয় এটা সংলাপ প্ৰয়োগ কৰে এখন চিনেমা চালেও ঠিক তেনেকৈ এখন নাটকতো কি হয় এটা খুব মংগলচৰণমূলক ভটিমা পাঠ কৰা হয় আৰু মাধৱদেৱৰ নাটকত কেতিয়াও তেনেকুৱা ধৰণৰ ভটিমা পোৱা নাযায় আৰু মাধৱদেৱৰ নাটকৰ মূল উৎস ক'ৰ পৰা লোৱা হৈছিল কৃষ্ণকন্দামৃত আৰু বিল্বমংগলৰ কেইটামান শ্লোকৰ আধাৰত মাধৱদেৱৰ নাটক এখন ৰচনা কৰা হৈছিল মাধৱদেৱৰ নাটক কেতিয়াও ভাগৱত হৰিবংশ নহয় মূল আধাৰ বস্তু হৈছে কৃষ্ণকন্দামৃত আৰু বিল্বমংগলৰ কেইটামান ভটিমা বা শ্লোক এতিয়া আমি চাওঁ যে মাধৱদেৱৰ বৰগীতৰ সংখ্যা মাধৱদেৱৰ বৰগীতত আমি প্ৰধানতঃ কেইটামান দিশ দেখা পাওঁ এটা হৈছে মাধৱদেৱৰ 2-4টা বিৰক্তি প্ৰধান বৰগীত আছে লীলা 2-4টা লীলা বিষয়ক বৰগীত আছে আৰু অধিকাংশ গীতেই হৈছে চৌৰ আৰু চাটুৰি প্ৰধান মাধৱদেৱৰ বৰগীতত 2-4টা গীত হৈছে লীলা বিষয়ক কেইটামান গীত হৈছে বিৰক্তি প্ৰধান অতি কম বিৰক্তি মানে য'ত মাকক অকণমান আমনি কৰিছে আৰু অধিকাংশ গীতেই হৈছে চৌৰ আৰু চাটুৰি প্ৰধান অৰ্থাৎ বৃন্দাবনত গৈ কেনেকৈ তেওঁ লগৰীয়াসকলৰ লগত ধেমালি কৰিছিল তাৰ বৰ্ণনাই অধিকাংশ বৰগীতত আগুৰি আছে তাৰপিছত আকৌ মাধৱদেৱৰ চাব লগা গ্ৰন্থ হৈছে মাধৱদেৱৰ কীৰ্তিস্তম্ভমূলক ৰচনা হৈছে নামঘোষা আৰু নামঘোষাক কি বুলি কোৱা হয় হেজাৰী ঘোষা মানে এহেজাৰ এটা তাত ঘোষা আছে আৰু সেইকাৰণে তাক হেজাৰী ঘোষা বুলি কোৱা হয় নামঘোষাত কেইটা ধাৰা প্ৰবাহিত হৈ আছে 3টা ধাৰা প্ৰবাহিত হৈ আছে সেইটো চাব লাগিব শ্ৰীকৃষ্ণ পূৰ্ণশ্লোক বা শংকৰ স্মৃতি
তাৰপিছত মাধৱদেৱৰ আত্মলভিমা আৰু শ্ৰীকৃষ্ণ স্তুতি এই তিনিটা ধাৰা মাধৱদেৱৰ নামঘোষাৰ মাজত প্ৰবাহিত হৈ আছে সেই বস্তুটো চাব লাগিব তাৰপিছত নামঘোষাৰ প্ৰথমটি শ্লোক কি নামঘোষাৰ প্ৰথমটি শ্লোক হৈছে মেডাম নামঘোষাৰ প্ৰথম শ্লোকটি হৈছে কিমতে ভকতি সেইটো যে তৰালী শৰ্মাই যেতিয়া যিটো গীত গাই তেওঁ ৰাষ্ট্ৰীয় স্বীকৃতি পাইছিল এবাৰ সেইটো সেই ভতিমাটোৱে হৈছে সেই ঘোষাটি হৈছে নামঘোষাৰ প্ৰথমটি ঘোষা কিমতে ভকতি কৰিব তোমাতো আৰু সেইটো কেতিয়াবা দিব পাৰে জাষ্ট মনত ৰাখিলো কিমতে ভকতি বুলি শব্দটো তেনেকৈতো দিব প্ৰথম শ্লোক নামঘোষাৰ প্ৰথম শ্লোক ৰত্নাৱলী কাৰ ৰচনা তেনে এটা শব্দ দি ৰত্নাৱলী কাৰ ৰচনা ভক্তি ৰত্নাৱলী বৈষ্ণৱ ধৰ্মৰ 4 শ্ৰেষ্ঠ পুথি কোন 4খন বৈষ্ণৱ ধৰ্মৰ 4 শ্ৰেষ্ঠ পুথি বৈষ্ণৱ ধৰ্মৰ 4 শ্ৰেষ্ঠ পুথি হ'ল কীৰ্তন দশম নামঘোষা ৰত্নাৱলী তাৰে প্ৰথম দুখন হৈছে শংকৰদেৱৰ আৰু বাকী দুখন হৈছে মাধৱদেৱৰ তাৰ ভিতৰত আকৌ এটা প্ৰশ্ন দিব পাৰে যে গুৰু খুঁটি কোনে সংস্থাপন কৰিছিল বৈষ্ণৱ ধৰ্মত গুৰু খুঁটি কোনে স্থাপন কৰিছিল বৈষ্ণৱ ধৰ্মৰ একোটা ঘৰ হ'ব লাগিলে যেনেকৈ 4টা পিলাৰ লাগে 4টা খুঁটা আছেনে 4টা পিলাৰ লাগে বৈষ্ণৱ ধৰ্মটোক ধৰি ৰাখিছিল 4টা পিলাৰে তাৰ ভিতৰত নাম দেৱ গুৰু আৰু ভকত আৰু ইয়াৰ ভিতৰত নাম দেৱ ভকত আমাৰ শংকৰদেৱে স্থাপন কৰিছিল আৰু গুৰু এই ভতিমাটো আমাৰ স্থাপন কৰিছিল কোনে বা খুঁটিটো স্থাপন কৰিছিল কোনে মাধৱদেৱে আৰু এইটোৰ ওপৰত ডাটা থাকিব পাৰে এইটোৰ ওপৰত তাৰপিছত বেজবৰুৱাৰ ওপৰত বেজবৰুৱাৰ কথা তুলনা কৰিবই নোৱাৰি অসমীয়া সাহিত্যত জোনাকী যুগেই হৈছে বেজবৰুৱা যুগ আৰু বেজবৰুৱা আচলতে কিয় বেজবৰুৱা যুগ বুলি কৈছে জোনাকী যুগত কাৰণ 1889 চনত যেতিয়া জোনাকীখন প্ৰকাশ পালে প্ৰায় 8 বছৰ ধৰি কলিকতাৰ পৰা সেই 8 বছৰীয়া পৰিক্ৰমাত বেজবৰুৱাই জোনাকীৰ পতাত এনেকুৱা এটা বিষয় লিখা নাই যিটো জোনাকীৰ পতাত প্ৰকাশ হোৱা নাই বা তেওঁ সাহিত্য এনে এটা বিভাগ ৰখা নাই যিটোত বেজবৰুৱাই হাত দিয়া নাই বেজবৰুৱাই জোনাকীক কেন্দ্ৰ কৰি সাহিত্য আটাইবোৰ বিভাগতে তেওঁ বিশেষভাৱে তেওঁ নিজৰ কলম চলাইছিল কাৰণে অসমীয়া সাহিত্যত জোনাকী যুগ মানে হৈছে বেজবৰুৱাৰ যুগ জোনাকী যুগ মানে হৈছে ৰোমান্টিক যুগ এতিয়া আমি চাওঁ যে বেজবৰুৱাৰ ৰচনাকৃতিৰ ভিতৰত প্ৰথমখন ৰচনা আছিল লিটিকাই বেজবৰুৱাই প্ৰথম লিটিকাই তেওঁ প্ৰকাশ কৰিছিল ইডেন গাৰ্ডেনৰ বেঞ্চত বহি তেওঁ প্ৰথম কি কৰিছিল জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাৰ পৰাই লিটিকাই প্ৰকাশ কৰিছিল চোৱাকৈ খণ্ড খণ্ডকৈ আৰু সেইখনেই হৈছে প্ৰথমখন অসমীয়া নাট্য সাহিত্যৰ ধেমেলীয়া নাটক ধেমেলীয়া বা প্ৰহসন নাটক অসমীয়া সাহিত্যৰ লিটিকাই হৈছে বেজবৰুৱাই দ্বাৰা ৰচনা কৰা প্ৰথমখন ধেমেলীয়া নাটক তাৰ পৰৱৰ্তী সময়ত বেজবৰুৱাই কি কৰিছিল পদ্মনাথ গোহাঁইবৰুৱালৈকে লাগে নহয় আপোনালোকক পদ্মনাথ গোহাঁইবৰুৱাৰ উপন্যাস দুখনৰ কথা আহিব পাৰে যে পদ্মনাথ গোহাঁইবৰুৱাই যি দুখন প্ৰথম উপন্যাস ৰচনা কৰিছিল আধুনিক উপন্যাস ভানুমতী আৰু লাহৰী সেই দুখনৰ পৰৱৰ্তী সময়ত সেই দুখন উপন্যাসৰ হাতত ধৰি বেজবৰুৱাই একমাত্ৰ এখন উপন্যাস ৰচনা কৰিছিল সেইখনেই আছিল পদুম কুঁৱৰী যে হৰদত্ত বীৰত্বৰ ছোৱালী পদ্মকুমাৰীৰ জীৱনক লৈ বেজবৰুৱাই এই পদুম কুঁৱৰী নাটকখন ৰচনা কৰিছিল আৰু উপন্যাসখন ৰচনা কৰিছিল আৰু সেইখনেই হৈছে তেওঁৰ একমাত্ৰ উপন্যাস বেজবৰুৱাৰ তাৰ পৰৱৰ্তী সময়ত তেওঁ আকৌ উপন্যাস ৰচনা কৰা নাই বেজবৰুৱাই সেই যে প্ৰথম নাটক ৰচনা কৰিলে তাৰ পৰৱৰ্তী সময়ত তেওঁ 3খন বুৰঞ্জীমূলক নাটক ৰচনা কৰিলে বেলিমাৰ চক্ৰধৰ সিংহ আৰু জয়মতী কুঁৱৰী সেই 3খন তেওঁ নাটক ৰচনা কৰিলে বেলিমাৰ চক্ৰধৰ সিংহ আৰু জয়মতী কুঁৱৰী 3খনৰ মূল আধাৰ বস্তু আছিল আহোমৰ 6 বছৰীয়া ৰাজত্বকাল এই সময়ছোৱাত আধাৰত তেওঁ 3খন ঐতিহাসিক নাটক ৰচনা কৰিছিল ঐতিহাসিক নাটকক আমি বুৰঞ্জীমূলক নাটক বুলিও কওঁ আৰু পৰৱৰ্তী সময়ত তেওঁ কেইখনমান আকৌ ধেমেলীয়া নাটক ৰচনা কৰিলে নোমল পাচনি চিকৰপতি নিকৰপতি এনেকুৱা তেওঁ কেইখনমান আকৌ ধেমেলীয়া নাটক ৰচনা কৰিলে সেইখিনি আছিল বেজবৰুৱাৰ নাট্য পৰিক্ৰমা তাৰ পৰৱৰ্তী সময়ত বেজবৰুৱাই কি কৰিলে প্ৰথম জোনাকীৰ পতাত জোনাকীৰ 4ৰ্থ বছৰ 4ৰ্থ সংখ্যাত তেওঁ প্ৰথমটো অসমীয়া গল্প প্ৰকাশ কৰিলে সেইটো আছিল সেউতী কেতিয়াবা কিছুমান কিতাপত কন্যা বুলিও থাকিব কিন্তু সেউতী আছিল অবিতৰ্কিতভাৱে প্ৰথমটো অসমীয়া সাহিত্যৰ চুটিগল্প জোনাকী 4ৰ্থ বছৰ 4ৰ্থ সংখ্যাত প্ৰকাশ পাইছিল পৰৱৰ্তী সময়ত তেওঁ কেইটামান গল্প বাহিৰত প্ৰকাশ কৰিলে আৰু এতিয়ালৈকে বেজবৰুৱাই পোৱা গল্পৰ সংখ্যা হৈছে 65 আৰু যি 65 গল্পক তেওঁ 4খন গল্পপুথিৰ মাজত ঠাই দিয়া হৈছিল পুৰবী জোনবিৰি সাধুকথা আৰু কেহুকলি এই 4খন গল্পপুথিৰ মাজত 65 গল্পক ঠাই দিয়া হৈছিল তাৰপিছত আকৌ বেজবৰুৱাই ৰচনা কৰিলে তত্ত্বমূলক ৰচনা শ্ৰীকৃষ্ণ তত্ত্ব হৈছে তেওঁৰ প্ৰথমটো তত্ত্বমূলক ৰচনা য'ত তেওঁ নিজৰ বৈষ্ণৱ দৰ্শন প্ৰকাশ কৰিছিল আৰু সেইটো জোনাকীৰ পতাত তেওঁ প্ৰকাশ কৰিছিল বেজবৰুৱাই জোনাকীক কেন্দ্ৰ কৰি তেওঁ ৰচনা কৰিছিল কেইটামান সুতীয়া ৰচনা য'ত কৃপাবৰ বৰবৰুৱা আৰু কৃপাবৰ বৰবৰুৱা ভাৱৰ বুৰবুৰণি বুলি তেনেকুৱা নামত তেওঁ কেইটামান খুব খুহুতীয়া কথা তেওঁ তাত প্ৰকাশ কৰিছিল
য'ত অসমীয়া সমাজ জীৱনক তাক কি কৰা হৈছিল ক্ৰোধাৰ সমালোচনা কৰা হৈছিল কৃপাবৰ বৰবুঢ়া আৰু কৃপাবৰ বৰবুঢ়া ভাৱৰ বুলবৰণী তেনেকুৱা ছদ্মনাম লৈ তেওঁ কেইটামান কি কৰিছিল তেনেকুৱা ধৰণৰ আৰু সেইটো তেনেকুৱা ছদ্মনাম লৈ তেওঁ কেইটামান খুহুতীয়া ধৰণৰ ৰচনা লিখিছিল য'ত সমাজ সংস্কাৰৰ মনোভাৱ প্ৰকাশ পাইছিল বেজবৰাই জোনাকী বঁটাত ৰচনা কৰিছিল দেউতাকৰ জীৱন কাহিনী দীননাথ বেজবৰুৱাৰ জীৱন চৰিত আৰু সেইটো আছিল তেওঁৰ প্ৰথমটো জীৱন কাহিনী জীৱন চৰিত ৰচনা কৰা বা জীৱনী ৰচনা কৰা প্ৰথমটো প্ৰয়াস যিটো জোনাকীক কেন্দ্ৰ কৰি তেওঁ মানে জীৱনী ৰচনা কৰিছিল তাৰপিছত বেজবৰাই কি কৰিছিল যে পৰৱৰ্তী সময়ত জোনাকীক কেন্দ্ৰ কৰি তেওঁ নিজৰ আত্মজীৱনী লিখাৰ প্ৰয়াস কৰিছিল আৰু এটা কথাই সদায় মনত ৰাখিব লাগে কি যে অসমীয়া সাহিত্যত আমি 4 প্ৰকাৰৰ ৰচনা পাওঁ এটা হৈছে চৰিত সাহিত্য জীৱনী আত্মজীৱনী আৰু জীৱন হৰণ চৰিত সাহিত্য মানে হৈছে এবিধ জীৱনীয়ে আধুনিক জীৱনীৰ দৰে নহয় কিন্তু এবিধ জীৱনী সাহিত্য কাৰণ এইকাৰণে জীৱনী সাহিত্য বুলি কোৱা হয় কাৰণ সেইখিনি ৰচনা কৰা হৈছিল সম্পূৰ্ণ বৈষ্ণৱ সত্ৰকেন্দ্ৰিক পৰিৱৰ্তন আপোনালোকক লাগিব নহয় চৰিত সাহিত্যৰ ওপৰত আৰু অসমীয়া সাহিত্যত চৰিত সাহিত্য বুলি তাকেই কোৱা হয় এবিধ জীৱনী সাহিত্য তাত বৈষ্ণৱ গুৰুসকলৰ জীৱন কথা প্ৰথম লিপিবদ্ধ কৰা হৈছিল আৰু অসমীয়া সাহিত্যৰ প্ৰথমটো চৰিত সাহিত্য হৈছে যে ৰামচৰণ ঠাকুৰে ৰচনা কৰা শংকৰ চৰিতে হৈছে অসমীয়া সাহিত্যৰ প্ৰথমখন চৰিত পুথি সেইটোৰ ওপৰত ডাটা থাকিব আপোনালোকৰ আৰু দ্বিতীয়খন চৰিত পুথি হৈছে শংকৰদেৱ মাধৱদেৱ চৰিত বা শংকৰদেৱ মাধৱদেৱ চৰিত হৈছে অসমীয়া সাহিত্যৰ দ্বিতীয়খন চৰিত পুথি আধুনিক জীৱনীৰ দৰে মাত্ৰ আধুনিকতাৰ লগত তাৰ পাৰ্থক্য কি সেইবিলাক ৰচনা কৰা হৈছিল সম্পূৰ্ণ বৈষ্ণৱ সত্ৰকেন্দ্ৰিক পৰিৱেশত বৈষ্ণৱ গুৰুসকলৰ কথাহে তাত লিপিবদ্ধ আছিল 2 নম্বৰ হৈছে জীৱনীৰ পাৰ্থক্য কি জীৱনী মানে হৈছে আধুনিক জীৱনী যেতিয়া এজন বিশেষ ব্যক্তিৰ কথা অন্য এজনে লিখিব তাকে জীৱনী বুলি কয় আৰু তেনেকুৱা জীৱনীমূলক ৰচনা হৈছে যে মেদিনী চৌধুৰীয়ে বিষ্ণুৰাভাৰ জীৱনক লৈ ৰচনা কৰা ফেৰেংগাদেও তাৰপিছত ছৈয়দ আব্দুল মালিকে শংকৰদেৱৰ জীৱনক লৈ ৰচনা কৰা ধন্য নৰতনুফালা লক্ষ্মীনন্দন বৰাই শংকৰদেৱৰ জীৱনক লৈ ৰচনা কৰা জাকেই নাহি কিয় পাওঁ তাৰপিছত লক্ষ্মীনন্দন বৰাই আমাৰ গোপালদাক লৈ ৰচনা কৰা জয়চনৰ গগনব্যাপী পীতাম্বৰ দেৱগোস্বামীক লৈ ৰচনা কৰা সেই সব্যসাচী এনেকুৱা অধিকাংশ ৰচনাই আছিল জীৱনী সাহিত্য য'ত এজন বিশেষ ব্যক্তিয়ে কি কৰিছিল তুলি ধৰিছিল মাত্ৰ চৰিত পুথিৰ লগত তাৰ পাৰ্থক্যটো ক'ত যে এইবিলাক ৰচনা কৰা হৈছিল সম্পূৰ্ণ বিংশ শতিকাৰ পাছত ঊনবিংশ শতিকাৰ শেষৰ ফালে বিংশ শতিকাত আধুনিক যুগত আৰু সেইবিলাক ৰচনা কৰা হৈছিল সম্পূৰ্ণ সপ্তাদশ শতিকাৰ শেষ ভাগৰ পৰা অষ্টাদশ শতিকাৰ ভিতৰত অৰ্থাৎ মধ্যযুগীয় সময়ছোৱাত সেইবিলাক চৰিত পুথি য'ত কেৱল বৈষ্ণৱ সত্ৰকেন্দ্ৰিক পৰিৱেশতে সেইবিলাক ৰচনা কৰা হৈছিল জীৱন হৰণ মানে তাকেই ক'ব যে জীৱন হৰণ জীৱনীৰ দৰে নহয় তাত দেখাত জীৱনীৰ দৰে জীৱন হৰণত কি থাকিব সদায় নিজৰ ভাল লগা ঘটনাবিলাক স্মৰণীয় ঘটনাবিলাক য'ত লিপিবদ্ধ কৰিব তাকেই জীৱন হৰণ বুলি কয় আৰু অসমীয়া সাহিত্যৰ প্ৰথমখন জীৱন হৰণমূলক ৰচনাই হৈছে মোৰ জীৱন হৰণ বেজবৰাই ৰচনা কৰা য'ত জীৱনৰ ভাল লগা কথাবিলাক একাধিক্ৰমে নাথাকে জীৱনীত সদায় একাধিক্ৰমে থাকিব কিন্তু জীৱন হৰণত সদায় কি থাকিব খণ্ড খণ্ডকে থাকিব ভাল লগা মোমেণ্টবিলাকে তাত তেওঁ লিপিবদ্ধ কৰিব বেজবৰাই কেনেকৈ জুনুকা আৰু ভুলুকা মানে সৰুতে তেওঁ দেউতাকৰ পৰা লৈছিল আৰু কেনেকৈ তেওঁ শিক্ষা গ্ৰহণ কৰিলে কেনেকৈ জন্ম তেওঁ ভূমিষ্ঠ হৈ নৌকাস্থ হ'ল এনেকুৱা কেইটামান কথাই তাত লিপিবদ্ধ হৈছে জীৱন হৰণৰ পাৰ্থক্যটো জীৱনীৰ লগত সেইটোৱে জীৱনীত সদায় একাধিক্ৰমে ৰচনাবোৰ লিপিবদ্ধ থাকে কিন্তু জীৱন হৰণত সদায় স্মৰণীয় মুহূৰ্তবোৰে লিপিবদ্ধ হৈ থাকে তেনেকুৱা আত্মজীৱনী হৈছে যে যেতিয়া নিজৰ কথা নিজে লিখিব জীৱনীৰ লগত আত্মজীৱনীৰ পাৰ্থক্যটো তাতেই ৰৈ যায় জীৱনীত সদায় কি দিব পাৰে এণ্ডিং দিব পাৰে আত্মজীৱনীত কেতিয়াও কি দিব নোৱাৰে শেষ দিব নোৱাৰে হয়নে কাৰণ এটা নিৰ্দিষ্ট সময়ৰ পিছত আত্মজীৱনী লিখিব নোৱাৰে মানুহ এজনে তাৰ প্ৰয়াসটো নোহোৱা হৈ যায় কাৰণ মানুহ যেতিয়া মানে বৃদ্ধ হ'ব বিচনাত পৰিব এটা সময়ত আত্মজীৱনী লিখিবলৈ তেওঁ এৰি দিব লগা হয় আৰু অসমীয়া সাহিত্য আত্মজীৱনীমূলক ৰচনা যিখন আপোনালোকে খুব তিৰোতা ছোৱালী তিৰোতা মানুহবিলাকে পঢ়ি ভাল পাব সেইখনে হৈছে এৰি অহা দিনবোৰ নলিনীবালা দেৱীৰ জীৱনৰ দুখ আৰু দুখ তাত লিপিবদ্ধ হৈছে এৰি অহা দিনবোৰ তাৰপিছত আত্মজীৱনীমূলক অসংখ্য ৰচনা আছে আমাৰ হীৰেণ গোহাঁই ছাৰৰ বতাহত গধূলি গোপাল হৈছে এখন আত্মজীৱনীমূলক ৰচনা তাৰপিছত ধুমুহা আৰু ৰামধেনু হৈছে সম্পূৰ্ণ পৰিমাণে আমাৰ তাৰপিছত ধুমুহা ৰামধেনু হোমেন বৰগোহাঁইৰ আত্মজীৱনীমূলক ৰচনা আকৌ আছে আত্মানুসন্ধান তেওঁ আত্মজীৱনীমূলক ৰচনা তাৰপিছত জীৱন বৃত্ত হৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীমূলক ৰচনা তাৰপিছত আকৌ আছে আমাৰ কাল বুলুকাত খোজ লক্ষ্মীনন্দন বৰাৰ আত্মজীৱনীমূলক ৰচনা তেনেকুৱা অজস্ৰ ধৰণৰ ৰচনা আমাৰ আধুনিক সাহিত্যত আত্মজীৱনীমূলক ৰচনা এতিয়া ৰচনাৰ প্ৰয়াস চলি আছে তাৰ পৰৱৰ্তী সময়ত আমাৰ লাগিব আকৌ কি বেজবৰাই আকৌ কি ডাটা থাকিল ঠিক আছে থেংক ইউ বেজবৰাই কি কৰিছিল যে অসমীয়া সাহিত্যত চন্দ্ৰ কুমাৰ আগৰৱালাই যেনেকৈ অসমীয়া সাহিত্যৰ প্ৰথম ৰোমান্টিক কবিতা প্ৰয়াস কৰিলে ৰচনা কৰিলে প্ৰথমটো ৰোমান্টিক কবিতা থাকিব ডাটা আপোনালোকে চাব বন কৰি হৈছে অসমীয়া সাহিত্যৰ প্ৰথমটো ৰোমান্টিক কবিতা আৰু এই ৰোমান্টিক কবিতাটোৰ পিছত আমাৰ পৰৱৰ্তী সময়ত বেজবৰাই
কবিতা হয় যদি হোক নহয় যদি নহওক এই ধাৰণাৰে তেওঁ কবিতা ৰচনা কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ যি কবিতা ৰচনা কৰিলে সেই কবিতাখিনিৰ প্ৰথম সংকলনখনেই আছিল কদমকলি আৰু পৰৱৰ্তী সময়ত তেওঁৰ অ'ত য'ত সিঁচৰতি হৈ আছিল য'ত মানে পৰি ৰৈছিল তেওঁৰ কেইটামান কবিতা আৰু সেইখিনি অতুল চন্দ্ৰ হাজৰিকাদেৱে পৰৱৰ্তী সময়ত সংকলন কৰিলে সম্পাদনা কৰি তেওঁ পুনৰ প্ৰকাশ কৰিলে আৰু তাৰে মৰণোত্তৰভাৱে প্ৰকাশ পোৱা দ্বিতীয়খন কবিতাৰ সংকলনেই আছিল দ্বিতীয়খন কবিতা সংকলন হৈছে পদুমকলি প্ৰথমখন কদমকলি আৰু দ্বিতীয়খন মৰণোত্তৰভাৱে প্ৰকাশ পোৱা কবিতা সংকলন হৈছে পদুমকলি দুখন কবিতা পুথি চন্দ্ৰকুমাৰ আগৰৱালাৰ সেই দুখন কবিতা পুথিয়ে পাওঁ এখন হৈছে প্ৰতিমা ৪৫টা কবিতাৰ সংকলন য'ত ৪৫টা কেৱল প্ৰকৃতি বিষয়ক কবিতা তাত চিহ্নিত হৈছে ৰচনা হৈছে আৰু ১২টা গীতি কবিতাৰ সংকলন হৈছে বিন বৰাগী দুখন গীত মানে কবিতা পাওঁ এখন হৈছে প্ৰতিমা ৪৫টা কবিতা তাত সংলগ্ন হৈছে আৰু পৰৱৰ্তী সময়ত যি ১২টা গীতি কবিতা সংকলন হৈছে সেইখন হৈছে বিন বৰাগী দুখন আৰু ঠিক তেনেকৈ বেজবৰুৱাৰ দুখন কবিতা সংকলন প্ৰথমখন হৈছে কদমকলি জীৱিত কালত তেওঁ প্ৰকাশ পাইছিল আৰু দ্বিতীয়খন মৃত্যুৰ পিছত মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল পদুমকলি বেজবৰুৱা আকৌ ডাটা থাকিব সেইটো যিহেতু তেনেকুৱা সেইটো এখন অধিৱেশনত সেইটো থাকিব পাৰে এল পি থাকিব এল পিৰ ওপৰত থাকিব পাৰে সেইটোত যিটো আমাৰ ৰখৰাজ উপাধি বেজবৰুৱাক কোনে দিছিলে যে এটা নিৰ্দিষ্ট সাহিত্য অধিৱেশনত সেইটোৱে ঠিক আছে থেংক ইউ সেই ডাটাটোৰ ওপৰত থাকিব লাগে প্ৰশ্ন তাৰ পাছত আমি চন্দ্ৰকুমাৰ আগৰৱালা আছিল পদ্মনাথ গোহাঁইবৰুৱা বৰ বিশেষ তাত জটিলতা নাই তাত মাত্ৰ এটা বস্তু থাকিব যে ফুলৰ চাকি জোৰণি কোনে ৰচনা কৰিছিল তেনেকুৱা দিব ফুলৰ চাকি জোৰণি কোনে ৰচনা কৰিছিল তাত কেইজনমান সাহিত্যিকৰ নাম দিব সেইটো আপুনি জানে তেওঁৰ নাম উল্লেখ কৰিব লাগিব পদ্মনাথ গোহাঁইবৰুৱাৰ নাম উল্লেখ কৰিব লাগিব ভানুমতী লাহৰী চাব লাগিব কিমান চন ৰচনা কৰিছিল চনকেইটা চাব লাগিব ১৩ চন 1913 চন সেইটো ভানুমতী লাহৰী চন সেই চনকেইটা চাই থ'ব লাগিব আৰু উপন্যাস যে ৰচনা কৰিছিল প্ৰথম ভানুমতী লাহৰী তাৰ ওপৰতে ডাটা থাকিব বৰ বিশেষ ডাটা নাথাকে পদ্মনাথ গোহাঁইবৰুৱাৰ ওপৰত তাৰপিছত আকৌ থাকিব পাৰে পদ্মনাথ গোহাঁইবৰুৱা অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল শিৱসাগৰ অধিৱেশনৰ প্ৰথম হয়নে সেই বস্তুটোৰ ওপৰত ডাটা চাই থ'ব লাগিব বৰ বিশেষ জটিলতা নাই পদ্মনাথ গোহাঁইবৰুৱাৰ ওপৰত সেইটো চাই থ'ব কি হয় অসম সাহিত্য সভাৰ মানে প্ৰথম নহয় পদ্মনাথ গোহাঁইবৰুৱাৰ সভাপতি এই শৰৎচন্দ্ৰ আছে আমাৰ যিটো মইনা বাজিকৰ পৰিদৰ্শন গল্পাঞ্জলি যি ৰচনা কৰিছে যে বেজবৰুৱাৰ সমসাময়িক যিখন গল্পকাৰ আছিলে শৰৎচন্দ্ৰ গোস্বামী জোনাকী যুগৰ তেওঁ আছিল প্ৰথম সম্পাদক নাহে কিন্তু দুটা পঞ্চ আৰু আপোনালোকে সদায় মনত ৰাখিব এটা কথা এইটোৰ ওপৰত চাব যে আপোনালোকে উৰাই ঘূৰাই এখন গাইড লৈ মুখাস্ত নকৰিব গাইডখন বহুতেই কৰি যে গাইডখন উৰাই ঘূৰাই মুখাস্ত কৰিব গাইডৰ এটা প্ৰশ্ন নাহে এটা প্ৰশ্ন নাহিব গাইডৰ মাত্ৰ গাইডখন আপোনালোকক মাত্ৰ প্ৰশ্নৰ পেটাৰ্ণটো চাব দিছে ইয়াত সদায় মনত ৰাখিব যদি আপোনালোকে এল পি ইউ পি দুয়োটাৰ কাৰণে লৈছে প্ৰিপাৰেশ্যন তেনেহ'লে প্ৰত্যেকটো ক্লাছৰে মূল কিতাপকেইখন আপোনালোকে হাতত ল'ব আৰু মূল কিতাপকেইখন পঢ়ি যাওক আপোনাক কৈছে যে ইয়াৰ ভিতৰত অন্ততঃ মই ভাবিছোঁ যে 20জন আহক 20জন ইয়াৰ ভিতৰত টেট পাব আৰু আমাৰ সমস্যা হৈছে কি যে এতিয়া আমাৰ যি এন জি অ' চলাইছে সেই এন জি অ'ৰ ষ্টুডেণ্ট মানে মেম্বাৰ কেইজনে ইমান জোৰ দিছে এতিয়া তেওঁলোকৰ অধিকাংশই পাব অধিকাংশ তেওঁলোকৰে পাব নহয় সাহিত্যাৰ্থী উপাধি কোনে দিছে সেইটো বিষ্ণু প্ৰসাদ ৰাভাই এটা সন্মিলনত অসম ছাত্ৰ সন্মিলনীৰ এখন সভাত বিষ্ণু প্ৰসাদ ৰাভাই তেওঁক ৰখৰাজ উপাধি নহয় সাহিত্যাৰ্থী উপাধি প্ৰদান কৰিছে পূৰ্ণিমা তিথিত হোৱা বুলি তেওঁ উল্লেখ কৰিছে ন গতিকে পূৰ্ণিমা তিথিটো ক'ত পৰিছে সেইটো চাব লাগিব এবাৰ এটা বস্তু সদায় মনত ৰাখিব যে আপোনালোকৰ প্ৰত্যেকটো মানে যেতিয়া ক্লাছত আপোনালোকে পঢ়াব যাব হাইস্কুল লেভেলতে বা য'ত যেনেকৈ পঢ়িব যায় মূল কিতাপখনত যি থাকিব আমি তেনেকৈ পঢ়াব লাগিব সেইটো ঠিক
কাৰণ ষ্টুডেণ্টে সদায় কিতাপ ফ'ল' কৰিব কিন্তু যেতিয়া আপোনালোকে এক্সাম এটা কোৱালিফাইড মানে যাব এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাব তাত সদায় মনত ৰাখিব যে তাত জটিলতা লগা দুটা চন নিদিয়ে কেতিয়াও নিদিয়ে জটিলতা কাৰণ সেইটোলৈ ক'ত হৈ যাব যদি 68 64 দুটা দিয়ে তো সেইটোলৈ ক'ত হ'ব ন যে কিছুমানে 64 লিখিলে কিছুমান 68 লিখিলে দুজনে প্ৰাপ্য হৈ যাব গতিকে তেনেকুৱা ডাইলেমা থকা চন নিদিয়ে দিলে হয় 64 দিব হয় 68 দিব তেনেকুৱা কিন্তু 64 তেওঁ পূৰ্ণিমা তিথিত জন্ম হোৱা বুলি যিটো কৈছে সেইটোৱে বেটাৰ কাৰণ তেওঁ যিহেতু এটা সময়ত ব্ৰহ্মপুত্ৰ ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাত তেওঁ জন্ম হৈছিল গতিকে হয়নে ব্ৰহ্মপুত্ৰ নৌকাস্থ হোৱা বুলি কৈছে ভূমিস্থ নহয় নৌকাস্থ হৈছে গতিকে 64 আমি লোৱাটো বেছি বেটাৰ কিন্তু এটা কথা ঠিক আপুনি যদি স্কুলত কাম কৰিছে স্কুলত কেতিয়াবা শিকাই আছে তাৰ স্কুলত পাঠ্যপুথিত যদি সেইটো আছে ষ্টুডেণ্টক কিন্তু সেইটোৱে হ'ব কাৰণ ষ্টুডেণ্টে সেইটো ফ'ল' কৰিব ন বাৰে বাৰে ঠিক আছে আকৌ মেডাম কিবা আছে নেকি সুধিবলৈ আৰু এটা বস্তু চাব ইয়াৰ ভিতৰত যে অসমীয়া সাহিত্যত বধকাব্যৰ কবিগণ বধকাব্যৰ কবি বুলি ক'লে ৰাম সৰস্বতী বুজায় অসমীয়া সাহিত্যত যুদ্ধকাব্যৰ কবিগণ হৰিবৰ বিপ্লৱ বুজাব সেইকেইটা মনত ৰাখিব সেই ডাটাকেইটা মনত ৰাখিব তাৰপিছত যিকোনো এখন বধকাব্য তুলি দিব পাৰে কাৰ ৰচনা বুলি তুলি দিব পাৰে যে অসমীয়া সাহিত্যত বকাসুৰ বধ জংগাসুৰ বধ খটাসুৰ বধ মহিগ্ৰাভন বধ কালকুব্জ শকক বধ যিমান বধ শব্দটো পাছত পাব আটাইবোৰ ৰচনা হৈছে ৰাম সৰস্বতী তাৰপিছত আকৌ আপোনাৰ এই যিটো ভৱেন্দ্ৰনাথ শইকীয়া আছে ন ভৱেন্দ্ৰনাথ শইকীয়া নিৰ্মল প্ৰভাৱ বৰদলৈ হেম বৰুৱা এইখিনিৰ ওপৰত আপোনাৰ আধুনিক যুগৰ কবি আধুনিক যুগৰ সাহিত্যিক তেওঁলোকৰ ওপৰত ডাটা চাব লগা কি কি জানেনে ভৱেন্দ্ৰনাথ শইকীয়াৰ কেইখনমান গল্প সংকলনৰ নাম চাই থব শৃংখল তৰংগ এই বন্দৰৰ আবেলি এনেকুৱা কেইখনৰ নাম তুলি দিব যে এই বন্দৰৰ আবেলি গল্পকাৰ কোন বা তৰংগৰ গল্পকাৰ কোন কোনখন গল্পপুথিৰ কাৰণে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল শৃংখল সেই তিনিটাৰ ওপৰত ডাটা চাই থব শৃংখল গল্প সংকলনৰ কাৰণে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰিছে এই বন্দৰৰ আবেলি শৃংখল আকৌ কি ক'লো গব্বৰ এইকেইখন গল্পপুথিৰ নাম কেইখন মনত ৰাখিব চিনেমা সম্পাদনা কৰিছিল চিনেমা ইতিহাস আহিব পাৰে চিনেমা ইতিহাস তাৰপিছত অগ্নিস্নান সন্ধ্যাৰাগ তাৰপিছত সাৰথী এইবিলাক তাৰে ভিতৰত ইতিহাসখনৰ ওপৰত কমন প্ৰশ্ন হয় কাৰণ সেইখন পাঠ্যপুথি লাগে ইতিহাসখন আমাৰ হাই ছেকেণ্ডেৰী যিটো থকা প্ৰশ্নৰ ভিতৰত ইতিহাসৰ কোনে কোনে কি প্ৰযোজনা কৰিছিল সেইখনৰ ওপৰত থাকিব দাদা নিৰ্মল প্ৰভাৱ বৰদলৈত চাব লগা ডাটা হৈছে শিৱ তাৰপিছত সূৰ্য আৰু শিৱ সূৰ্য আৰু দেৱী এই তিনিখন গৱেষণা গ্ৰন্থৰ নাম মনত ৰাখিব তাৰ ভিতৰত নাম তুলি দিব শিৱ সূৰ্য দেৱী এই তিনিখনৰ এখনৰ নাম তুলি দিব কোনে ৰচনা কৰিছে নিৰ্মল প্ৰভাৱ বৰদলৈ তাৰপিছত আকৌ এখন তেওঁ লোক সংস্কৃতি অসমৰ লোক সংস্কৃতি বুলি এখন কিতাপ আছে নহয় কোনে ৰচনা কৰিছিল চাৰিগৰাকী ৰচনাকাৰৰ নাম তুলি দিব তাৰ ভিতৰত এটা চইচ কৰিব লাগিব তাৰো বৰ জটিলতা আহে আৰু সেইখন বন ফৰিঙৰ ৰং সেই কবিতা পুথিখন কোনে ৰচনা কৰিছে সেইখনৰ ওপৰত ডাটা থাকিব আহিব লগা ডাটা হৈছে নিৰ্মল প্ৰভাৱ বৰদলৈ এটা হৈছে অসমৰ লোক সংস্কৃতি কোনে ৰচনা কৰিছিল বন ফৰিঙৰ ৰং কোনে ৰচনা কৰিছে বা নিৰ্মল প্ৰভাৱ বৰদলৈ কবিতা পুথিখনৰ নাম চিহ্নিত কৰিব দিব চাৰিখন কবিতা পুথিৰ নাম দিব তাৰ ভিতৰত বন ফৰিঙৰ ৰং হৈছে নিৰ্মল প্ৰভাৱ বৰদলৈ ৰচনা কৰা কবিতা পুথি আৰু দেৱী সূৰ্য শিৱ এই চাৰিখন গৱেষণামূলক গ্ৰন্থৰ ভিতৰত এখনৰ নাম তুলি দিব কোনে ৰচনা কৰিছে নিৰ্মল প্ৰভাৱ বৰদলৈৰ বৰ জটিলতা নাহে যিহেতু 30 নম্বৰ অধিকাংশ আপোনালোকৰ প্ৰশ্ন থাকিব কিহৰ ওপৰত জানেনে অধিকাংশ প্ৰশ্ন থাকিব আপোনালোকৰ বৈষ্ণৱ যুগ তাৰপিছত প্ৰাক বৈষ্ণৱ যুগ সেই দুটাৰ ওপৰত কমন প্ৰশ্ন থাকিব ভট্টদেৱৰ ওপৰত প্ৰশ্ন থাকিব চৰিত পুথি বুৰঞ্জীৰ ওপৰত দুটামান প্ৰশ্ন থাকিব আৰু থাকিব লক্ষ্মীনাথ বেজবৰুৱা খ্ৰীষ্টান মিছনীসকলৰ ওপৰত অলপমান প্ৰশ্ন থাকিব তাৰপিছত পদ্মনাথ গোহাঁইবৰুৱাৰ ওপৰত দুটা প্ৰশ্ন থাকিব নিৰ্মল প্ৰভাৱ বৰদলৈৰ ওপৰত এটা প্ৰশ্ন থাকিব জটিলতাকে নাথাকে হেম বৰুৱাৰ ওপৰত প্ৰশ্ন থাকিব এটা প্ৰশ্ন থাকিব চন্দ্ৰকুমাৰ আগৰৱালাৰ ওপৰত প্ৰশ্ন থাকিব দুটা চাই থ'ব লাগিব সেইটো যিহেতু 30 প্ৰশ্ন অধিকাংশ প্ৰশ্ন কিন্তু আপোনালোকে চাব প্ৰাক শংকৰী যুগ উত্তৰ শংকৰী যুগ সেই তিনিটাৰ ওপৰত
আৰু বাকী অলপমান ওপৰলৈ চাই থাকক। ইতিমধ্যে প্ৰায় মোৰ সময় আদায় হৈ গ'ল। এঘণ্টা সময় মোক দিয়া আছিলে বান্ধি। মই আপোনালোকৰ গ্ৰুপ বনাই ল'ব হোৱাটছএপত, কাৰণ সম্পূৰ্ণ এইবাৰ মোৰ প্ৰথম প্ৰয়াস আপোনালোকৰ টেট কোচিং এটা কৰা। মই টেট কোচিং কৰি পোৱা নাই, তাৰ মাজত মোৰ বহুত ভুল ত্ৰুটি মেম ৰৈ যাব। কাৰণ এটা কথাই চাব যে অলপমান যেতিয়া আপোনালোকক শিকাবলৈ অহা যায় যে আপোনাক আটাইতকৈ আমাতকৈ বহুত বিদগ্ধ মানে বহুতখিনি জনা শুনাকৈ আহে, আমি সিমানখিনি দিব নোৱাৰোঁ কেতিয়াবা এঘণ্টীয়া এটা ক্লাছত, গম পাইছেনে? যে তাৰে ভিতৰত মোৰ নিজৰ ভুল ত্ৰুটি লৈ যাব, যে আপোনাৰ মাৰ্জনা বিচাৰিছোঁ যে য'ত ভুল ত্ৰুটি লৈ যাব নিজক শুধৰাই চাব, আৰু পৰৱৰ্তী সময়ত আপোনালোকে গ্ৰুপ বনাই ল'ব। মই তাত এসপ্তাহৰ ভিতৰত আপোনালোকৰ প্ৰশ্ন কিছুমান উলিয়াই মই পঠাই দিম। কাৰণ নিজৰ এইকেইদিন আগতীয়াকৈ হ'লে মোৰ কথা নাছিল, কিন্তু মোক দৌৰা দৌৰিকৈ খবৰ দিলে মই 3টা ক্লাছ কৰিব লাগে। আপোনালোকে আগৰ 2টা অসমীয়া ক্লাছ হৈ গ'ল, আমাৰ অসমীয়া ক্লাছ ধৰি দিয়া আছিল 5টা। গতিকে সেই মই খুব ওপৰৰ পৰা আহি পৰিছোঁ, মই একো তথা শুনা গম নাপাওঁ। মোক জাষ্ট বনাই খবৰটো দিছে যে এটা ক্লাছ কৰিব লাগে। ক্লাছ কৰি মই নিজেও ভাল পাইছোঁ, হেপী হওঁ। আপোনালোকক ক্লাছ কৰি মই সুখী হৈছোঁ। ভাল হ'ব নিঃসন্দেহে কৈছোঁ যে আপোনালোকে যথেষ্ট মানে ভাল কৰিব পাৰিব। কাইলৈ এজনে সুধিছিল যে কোনোবাই পেডাগগীত কম পালে বা মেথছত কম পালে, মেথছৰ এটাও প্ৰশ্ন কৰিব নোৱাৰিলে, ইংৰাজী এটাও প্ৰশ্ন কৰিব নোৱাৰিলে, তেওঁ কোৱালিফাইড হ'বনে নহয়? এটা কথাই ঠিক যে 90 পালেই কোৱালিফাইড হ'ব, কিন্তু আপোনালোকে 90ত নাৰাখিব মনটো। কাৰণ ফাৰ্ষ্ট ফেজত যিসকলৰ এপইণ্টমেণ্ট হ'ব তেওঁলোকৰে এপইণ্টমেণ্ট, আৰু তাৰ পাছৰ পৰ্যায়ৰ এপইণ্টমেণ্টবিলাক অলপমান মানে খুব সমস্যা থাকিব তেতিয়া। আৰু সেইকাৰণে আপোনালোকে 115 to 20 115 প্ৰায় 20ৰ ভিতৰত আপোনালোকে টাৰ্গেট ৰাখিব সদায়। টান পোৱাবিলাকত 10 আনিব, সেইটোত ইমান এতিয়া আৰু লাগি থাকি নাথাকিব বেছিকৈ। যদি মেথছ টান পায়, ইংলিছ টান পায়, নোৱাৰটো নোৱাৰে আৰু সেইটো ইমান ভাবি লাভ নাই। মানুহে চবতে পাৰ্গত হ'ব লাগে বুলি কি কথা আছে? হ'ব নালাগে নহয় চবতে পাৰ্গত, কিন্তু যিকেইটা ভাল পায় সেইটোত কিন্তু আপোনালোকে সদায় টাৰ্গেট ৰাখিব। তাৰ যাতে 30 নম্বৰ আপোনালোকে কেৰি কৰিব পাৰে, 30 যাতে তাৰ পৰা আনিব পাৰে। কাৰণ আপোনাৰ মিলিব লাগিব নহয়। মেথছ টান পায়, মেথছত আপুনি 30ৰ ভিতৰত 10 আনিব। কোনোবাই ইংৰাজীত টান পায়, ইংৰাজীত 30ৰ ভিতৰত 15 আনিবলৈ চাব, আৰু বাকীবিলাকত কিন্তু সম্পূৰ্ণ 30 কাভাৰ কৰি যাব। তাৰপিছত আপোনালোকে ভবা ধৰণে নিজৰ লক্ষ্যত উপনীত হ'ব। আৰু ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কথাটো হৈছে বহুতৰ নিডছ আছে যে যিসকলৰ ঘৰ সংসাৰ চলাবৰ কাৰণে জব এটাৰ প্ৰয়োজন, আৰু তেওঁলোকে সদায় সেই লক্ষ্যটো আগত ৰাখক। আপোনালোকে সঁচা অৰ্থত সফল হ'ব পাৰিব, জনাব যেতিয়া আপোনালোকে ছাকচেছ হয়। ঠিক আছে।